বৰষুণৰ টোপালবোৰ যদি মন কৰিছে তেন্তে দেখিবলৈ পোৱা যায় যে বৰষুণৰ টোপালবোৰ সদায় টুপ টুপকৈ সৰে। তাৰ সলনি একেবাৰে দীঘলকৈ একেলগে সৰি নাথাকে বৰষুণৰ টোপালবোৰ। এয়া আচলতে কিয় হয়? ইয়াৰ কাৰণটো হৈছে একচুৱেলি আমি দেখা যায় যে যেতিয়া সূৰ্যৰ তাপ বৃদ্ধি হয় তেতিয়া সূৰ্যৰ তাপত আমাৰ নৈ, বিল বা পুখুৰীৰ পানীবোৰে ভাস্প হৈ ওপৰলৈ উৰি যায়। আৰু এনেদৰে এই ভাপবোৰ যিমান ওপৰলৈ গৈ থাকে ইমানেই পানীবোৰ চেঁচা হৈ যায় আৰু চেঁচা হোৱাৰ ফলশ্ৰুতিত এই পানীবোৰ সৰু সৰু কণিকালৈ পৰিৱৰ্তিত হৈ যায়। কিন্তু যেতিয়া পানীৰ ভাপবোৰ এটা কণালৈ পৰিৱৰ্তিত হৈ যায়, এই পৰিৱৰ্তিত হোৱাৰ সময়ত দেখা যায় যে তাত থকা বিভিন্ন ধূলি বালিবোৰে লগ লাগিহে একগোট হৈ যায় আৰু যাৰ ফলত এই ভাপবোৰে সৃষ্টি কৰা কণিকাবোৰৰ ভিতৰত বিভিন্ন ধৰণৰ ধূলি বালি সোমাই যায়। একেদৰে এই ধূলি বালিৰ সমষ্টিৰে গঠিত হোৱা সেই সকলোবোৰ কণিকা যেতিয়া একেলগ হৈ মিলি যায় তেতিয়া এটা ডাঙৰ এটা বৰফৰ টুকুৰা হৈ যায় আৰু এই ডাঙৰ বৰফৰ টুকুৰাবোৰকে আমি এটা ইয়াৰ পৰা ডাৱৰ হিচাপে দেখোঁ। আৰু এনেদৰে যেতিয়া এই বৰফৰ টুকুৰাবোৰ অৰ্থাৎ এই ডাৱৰবোৰ যেতিয়া ওপৰলৈ গৈ থাকে তেতিয়া বিভিন্ন ধৰণৰ ডাৱৰ লগ লাগি এক বহুত ডাঙৰ বৃহৎ আকাৰৰ এটা ডাৱৰ সৃষ্টি হৈ যায়। ফলশ্ৰুতিত বহুত বেছি ডাঙৰ হৈ যোৱাৰ বাবে তাত থকা বায়ুৱে এই ডাৱৰৰ ভৰটো অহিব নোৱাৰা হৈ যায়। আৰু এনেদৰে বায়ুৱে এই বৰফবোৰ অহিব নোৱাৰাৰ ফলশ্ৰুতিত লাহে লাহে এই বৰফবোৰ গলিবলৈ আৰম্ভ কৰে আৰু বৰফবোৰ গলি টুপ টুপকৈ সৰি পৰিবলৈ আৰম্ভ কৰে। আৰু এইদৰে টুপ টুপকৈ সৰি পৰাৰ বাবে আমাৰ ইয়াত বৰষুণ হয় আৰু এই বৰষুণটো তাৰ পৰা টুপ টুপকৈ অহাৰ বাবে আমাৰ ইয়াত পৰা বৰষুণবোৰ টুপ টুপকৈ সৰি পৰে। গতিকে এইকাৰণে আমাৰ বৰষুণবোৰ সদায় টুপ টুপকৈ সৰি